আজি মোৰ হাতত পৰিছে এয়া চিঙা হেডফোন এডাল আৰু হেডফোনৰ পিন এটা, যিটো আগত টেপত ব্যৱহাৰ কৰা হৈছিল। এক্সটাৰ্নেল মাইক এটাৰ বহুতেই প্ৰয়োজন হৈ যায় ভিডিঅ' এডিট কৰাৰ কাৰণে, আৰু দোকানৰ পৰা কিনিব গেলি 500-600 মান লাগে কিজানি, ময়ো নাজানো। আৰু সেই গতিকে নিজে যিহেতু বনাব পাৰোঁ আৰু চেষ্টাটো কৰি চাওঁ আৰু আপোনালোককো দেখাওঁ। এডাল আগতে টেপত ব্যৱহাৰ কৰা আছিল, টেপ আৰু ডেকত ব্যৱহাৰ কৰা। এইটো 5-10 টকা মানত পাই কিজানি, মই থৈ দিছিলোঁ, মোৰ তাত আছিল আৰু এইটো আজি ব্যৱহাৰ কৰিম। নমস্কাৰ ইউটিউব, ভিডিঅ'টো চাই থাকক। হেডফোনৰডাল ব্যৱহাৰ কৰিলে নহ'ব, হেডফোনত 4টা থাকে, আমি 3টা থকা ব্যৱহাৰ কৰিম। আৰু এইডাল পুৰণা ভাঙা চিঙা হেডফোন, যিডাল কামত নাহে, কামত আহিব কিজানি লগেলি, হয়তো নাহিবও পাৰে, বহুতৰে ঘৰত থাকে। এইকেইটা দি আমি আজি মাইক এটা বনাব চেষ্টা কৰিম। আৰু একদম সৰু খিচখিচিয়া, একদম সৰু তার এডাল লাগব। এডাল মোৰ তাত আছিল, এডাল আগৰে কিবা ভাঙা চিঙা বস্তুৰ। এডালৰ পৰা আমি 2ডাল তার ব্যৱহাৰ কৰিম। প্ৰথমতে আমি হেডফোনৰ মাইকটো খুলি ল'ম। এনেকৈ খুলি দিব লাগে আঙুল দি, বেলেগেদিও খুলিব পাৰি, মই আঙুল দি খুলিছোঁ। আৰু ইয়াৰ ভিতৰত মাইক এটা আছে সৰু, গোল গোল, এইটো মাইক। বেলেগ বেলেগ হেডফোনত বেলেগ বেলেগ ধৰণৰ মাইক থাকিব পাৰে। আৰু এই মাইকটোত 2ডাল তার আছে, এডাল ৰঙা আৰু এডাল ক'লা। ৰঙাডাল হৈছে প্লাছ পজিটিভ আৰু ক'লাডাল হৈছে নেগেটিভ। ঠিক সেনেকৈ আমি যিডাল তার আছে তাঁৰডালৰো ৰঙাডাল পজিটিভত লগাম আৰু বগাডাল নেগেটিভ বুলি ধৰি ল'ম। আমি সেনেকৈ কৰিম আৰু এইটো আমি জ্বালাই মাৰি দিম যাতে খুলি নাহে। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। যাতে ভিডিঅ' নেদাও বাৰু, যদি ভাল ভাল ভিডিঅ'ই দিম, যি জানিব লগা শিকিব লগা কিবা বনোৱা সেনেকুৱা ভিডিঅ' দিম, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক চাইক কৰি দিব, আৰু তেতিয়া ভাল লাগিব। এতিয়া এটা আঠা মাৰি দিম, আঠা নহয় জ্বালাই, আৰু ধোৱা ওলাই থাকে। এই ৰঙাডাল দিব লাগিব, আৰু ক'লাডালত বগাডাল, পজিটিভ নেগেটিভ, এইখিনি কথা ধ্যান ৰাখিব লাগিব। এইখিনি উল্টা পুল্টা হ'লে আৰু গড়বড় হৈ যাব, কাৰণ মোবাইলত লগোৱা যাব না। পুৰা একদম কাঢ়াকৈ লগাই দিব লাগিব। এইবাৰ এই টুপিটো ঘূৰাই ঘূৰাই খুলিলোঁ মই, আপোনালোকে দেখা পাইছে। আৰু ইয়াতে যিডাল দীঘল আছে টুপিটোত, এইডাল সোমাই ল'ম বাৰু। এডাল নহ'লে জ্বালা কৰাৰ পিছত আৰু সোমাব নোৱাৰা যাব না। ইয়াতে ৰঙাডাল পজিটিভ আছিল আৰু বগাডাল নেগেটিভ। এতিয়া মুখেদি কামুৰি পেলাই তাঁৰডাল অলপ চেলাই ল'ব লাগিব। মই চেলাই আছোঁ। আৰু ইয়াৰ পিছত জ্বালাইটো ভালকৈ মাৰিব লাগিব। আৰু যিটো মাথাত লগাম, সেই মাথাটোত মন কৰিব লগা কথা, যিডাল দীঘল ওলাই আছে, হাতত এই যিটো মাথা আছে, এইটো দীঘল যিডাল ওলাই আছে, সেইডালত হ'ব নেগেটিভডাল, এই দীঘলডাল। আৰু তাত তলতে থকা যিডাল মাজত আছে, মাজত এডাল, সেইডালত হ'ব পজিটিভডাল। এই দুডালেই বস্তু। আৰু 3 নম্বৰডাল একদম মূৰত থকাডাল, সেইডাল লগাব নালাগে। দীঘলডালত হ'ব নেগেটিভডাল আৰু মাজতডালত হ'ব পজিটিভডাল। এইখিনিয়ে কথা। বঢ়া তাঁৰডাল ফুটাই দি সোমাই দি পেলাই অলপ ঘূৰাই দিয়ক, তাৰপিছত জ্বালাই মাৰলি লগাই দিয়ক।
যিডাল বগা আছিল সেইডাল এই বেছিকৈ ওলাই থকা দীঘালডালত লগাই দিছোঁ, সেইডাল নিগেটিভ। আৰু যিডাল ৰঙা সেইডাল পজিটিভ, মাজৰডালত লগাইছোঁ। আৰু কাৰাকে জ্বালাইটো মাৰি দিব যাতে ওলাই নাহে। ইয়াতে লগোৱাৰ পিছত দুডাল তার যাতে লগ নহয়, জইন লাগি নাযায়, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, কিবা সোপা চোপা দিয়া। ইয়াতে কিবা পলিথিন চলিথিনো দিব পাৰি, এনেকৈ সোপা চোপা দিব লাগিব। এতিয়া একবাৰ চেক কৰি চাওঁ নলগাওঁতে। মাইক টেষ্টিং। এই ইয়াতে মাইকৰ চিনটো আহিব লাগিব মোবাইলত, এডাল সোমোৱাৰ লগে লগে। অকল হেডফোনডাল আহিলে নহ'ব, মাইকৰ তলৰ ফালে এডাল আঙুলিৰ দৰে কিবা থাকে, এই মাইকৰ চিনডাল আহিব লাগিব। এই চাক, মাইকে পাই গৈছি। কষ্ট হ'লে নেগেল তাৰমানে, হৈ গ'ল বস্তুটো। ইয়াতে সোপা চোপা দি, প্লাষ্টিকে দি সোপা চোপা দি পেলাই লৰবা নৰা কৰি দিব লাগিব, যাতে তাত দুডাল জইন নালাগে। জইন লাগিলে মোবাইলটো বেয়াও হৈ যাব পাৰে। সেইকাৰণে জইন যাতে নালাগে তাৰ কাৰণে ভালকৈ চাব লাগিব। আৰু বাকী সহজে আপোনালোকে দেখাই পেলাই ইয়াতে ঘূৰাই ঘূৰাই মাৰি দিব লাগিব। আৰু একবাৰ লগাই চাওঁ, আহি গৈছে মাইকটো। এই মোবাইলৰ কভাৰটো আছে সেইকাৰণে গণ্ডগোল হৈ আছে, মোবাইলৰ কভাৰটো উলিয়াই দিব লাগিব। এইটো মাইক আহি গৈছে, চাই লওক। আৰু এইবাৰ মাইকটোত কি ব্যৱস্থা কৰিম, এয়া মই আগৰ পৰা আনি থৈ দিছোঁ, স্পঞ্জ নে কিবা বুলি কয় নাজানো, আৰু গাদ্দি চাদ্দি বনাইলে দেই এইটো বস্তু। এইটো বঢ়িয়াকৈ কাটি লৈ পেলাই মাইকটো সোমাই দিম। $500-600 বস্তু 1 টকাও নোহোৱাকৈ বনাই দিলোঁ। ফুটা এটা কৰি ল'ব লাগিব, কৰি লৈ পেলাইহে মাইকটো ভৰাই দিব লাগিব। এতিয়া ইয়াতে টেপ মাৰি দিম ধুনীয়াকৈ।
প্ৰফেচনেল মাইকে হৈ গ'ল। যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্ট কৰি জনাব আৰু লাগি ভাল কৰিব লাগিব। টেপ মাৰি দিলোঁ। হৈ গ'ল আমাৰ আজিৰ মাইকটো। এতিয়া মই কথা পাতি থাকিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।